তেজপুৰৰ হজৰাপাৰৰ এখন ঘৰত হঠাৎ আৰক্ষীৰ চলিল অভিযান। অসম আৰক্ষীয়ে অভিযান চলাই ভাড়াতীয়া হিচাপে থকা এগৰাকী মহিলাকে ধৰি আন দুগৰাকী মহিলাক আটক কৰে। বাসগৃহটিত ভাড়াতীয়া হিচাপে থকা বিহালীৰ এগৰাকী মহিলাই বহু দিনৰ পৰা দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছিল। মহিলাসকল ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ সৈতে জড়িত থকাৰ এক অভিযোগ উঠিছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩টাকৈ সন্দেহযুক্ত হেৰইন ভৰ্তি কণ্টেইনাৰ। লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এক গোপন সূত্ৰৰ ভিত্তিত চানমাৰীৰ হজৰাপাৰ স্থিত এইখন ঘৰত অভিযান চলাই নগাঁৱৰ দুগৰাকী মহিলাৰ পৰা ৩টাকৈ সন্দেহযুক্ত হেৰইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ মহিলা দুগৰাকীৰ লগতে আৰক্ষীয়ে ভাড়াতীয়া হিচাপে থকা বিহালীৰ মহিলাগৰাকীকো আটক কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে হজৰাপাৰৰ এইগৰাকী মহিলাৰ ঘৰতে দেহ ব্যৱসায় চলি থকাৰ খবৰ পোৱাৰ পিছত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিকক আটক কৰিছিল আৰক্ষীয়ে। কিন্তু আজি পুনৰ একেখন ঘৰতে সন্দেহযুক্ত হেৰইন সহ ৩গৰাকীকৈ মহিলাক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰটোত আমি ইয়াৰ পৰা টাউনৰ ফালে গৈ থাকোঁতে মোৰ দুজন বন্ধুৱে সৈতে গৈ থাকোঁতে আমি ইয়াতে দেখিলোঁ পুলিচৰ গাড়ীখন খুব মানে বেগেৰে আহি পেলাই সোমাই গ'লহি। তেতিয়া আমাৰ সন্দেহ হ'ল যে কিবা এটা নিশ্চয় হৈছে। তো আমি আহি পেলাই ইয়াতে সোমালোঁ, পুলিচৰ লগতে আমাকো সোমাবলৈ দিলে। আমি সোমাই গৈ দেখিছোঁ ভিতৰত ২-৪জনী মহিলা আছে, এগৰাকী পলাল কিন্তু। তো দুজনী মহিলা মানে ছোৱালীৰ পৰা মানে বডিৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হৈছে। যেতিয়া আৰক্ষীয়ে কোৱা মতে ড্ৰাগছৰ কণ্টেইনাৰ হয়। তো আমি তেওঁলোকৰ তাত সঁচাকৈ দেখা পাইছোঁ ড্ৰাগছৰ কণ্টেইনাৰ আছে। আছে ময়ো গম পাইছিলোঁ, কিন্তু আমি গম পোৱা নাছিলোঁ যে ইয়াত কোনে কি কৰে। আমি কিন্তু প্ৰায় চাওঁ মানে সন্দেহজনক ল'ৰা ইয়াত অহা যোৱা কৰে, ছোৱালী অহা যোৱা কৰে। তো আমি চাইছিলোঁ, কিন্তু আমি তেনেকৈ ধৰিব পৰা নাছিলোঁ। আজি হাতে উল্টে ধৰা পেলাইছে আৰু তেখেতসকলে স্বীকাৰ কৰিছে যে হয় আমাৰ ইয়াত কোনোবা আহিছে আৰু কোনোবা এজন মানুহৰ নামো লৈছে যে তেওঁ জড়িত আছে, তেওঁ মাতিছিলে বুলি। এতিয়া কোন মানুহ আমি নাজানো, আৰক্ষীয়ে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে।